Welcome to my YouTube channel. আজি আমি আহিছোঁ পামহি এটা শিৱ মন্দিৰলৈ। এতিয়া আমি গৈ আছোঁ মন্দিৰৰ ভিতৰলৈ। এতিয়া আহিলোঁ, ইয়াতে পানী টেপ। এই মামাই মোক ধৰি লৈছে, গৰম লাগিছে বোলে। বহুত দূৰ খোজকাঢ়ি আহিছোঁ, যিহেতু প্ৰথমৰ পৰা ভিডিঅ'টো বনোৱা নাই, সেইকাৰণে আপোনালোকে গম পোৱা নাই। বহুত ভিতৰত সোমাব লাগে। গৈ আছোঁ এতিয়া মানুহৰ পিছে পিছে। ব'লক, আমিও আজি প্ৰথম আহিছোঁ, গৈ থাকোঁ আমিও। আৰু কিমান দূৰ যাব লাগে কিজানি আমি গম নাপাওঁ, পিছে পিছে গৈ থাকোঁ। চাই লওক কি ধুনীয়া পৰিৱেশ, লোকেশ্যন চাওক কি ধুনীয়া, গছ গছনি, পাহাৰৰ কি কোনে জানো বনালে ইমান ধুনীয়া ৰাস্তা, ইমান পৰিষ্কাৰ। চাগে গেট আহি পালোঁ। ব'লকচোন যাওঁ, আপোনালোকে চাই থাকক ইমান ধুনীয়া চাফা পৰিৱেশ। আহিব আপোনালোকে পাৰিলে কেতিয়াবা। এইবিলাক বনাই ৰাখিছে মানুহ জিৰাৰ কাৰণে। ইয়াতে চেণ্ডেলবিলাক খুলিব লাগিব, বহুত ডাঙৰীয়া চেণ্ডেল খোলক। ইয়াত গৈ ব'লক, গেটৰ ভিতৰত সোমাই যাওঁ এতিয়া। এয়া আমাৰ কৃষ্ণ বাবুৱে চেল্ফি লৈছে। এতিয়া আকৌ যাব লাগিব তললৈ। চিৰিবিলাক কি ধুনীয়া ধুই ৰাখিছে, পিছল হৈ আছে। দাদা বাইদেউহঁত লাহে লাহে যাব, পৰি যাবা। ব'লক, গৈ আছোঁ আমিও তললৈ। আপোনালোকেও চাই থাকিব, চাই থাকক। ইফালে মানুহ লাইন পাতি আছে, আমিও গৈ কিনে চাওঁ কোনফালে যাব লাগে, কেনেকৈ যাব লাগে। ব'লক গৈ থাকোঁ। আহি পালোঁ, এতিয়া পামেই আৰু। মানুহবিলাক আহিলে, এয়া তললৈ পালোঁ আমি। এতিয়া যাব লাগিব, ভৰি ধুই যাব লাগিব। ইফালে নিজৰাৰ পানীৰে ইফালে যাব লাগিব, ইফালে ভৰি ধুই আকৌ ইফালে আহিব লাগিব। ব'লকচোন যাওঁ, আজি কোনফালে যাব লাগিব চাওঁ। ধুই যাওঁ, ইফালে আহিলোঁ, ইটো ইফালে চাওক কি ধুনীয়া পৰিৱেশ। এইবিলাক মানুহ বহাৰ কাৰণে ৰাখিছে। ইয়াতে যজ্ঞ হয় চাগে, পাৰ্কৰ নিচিনা বনাই ৰাখিছে। কি ধুনীয়া চাফা সুন্দৰ পাহাৰৰ মাজত। ইফালে যাব লাগিব, ইফালে গৈ কেনে তাতে পানী লোৱাৰ কাৰণে বাচন পায়, মানে ঘুটি নে কি জানো, তাৰে পৰা ঘুটি ল'ব লাগিব। তিৰপাল যে দেখিছে, তাতে শিৱলিংগটো আছে। ইফালে যায়, ইফালে তেতিয়া আমি আহিছোঁ ইফালেদি। এইটো মানে ধূপ চাকি জ্বলাব পাৰে। মই নাযাওঁ এতিয়া, কৃষ্ণই গৈছে। ইফালে গৈ আছে, মানুহ বহুত লাইন আছিলে। ইফালে যাই ইয়াতে পানী ঢালিব লাগিব। নিজৰ পানী দিয়ে বোলে তাতে, তাৰে পৰা লৈ কেনে ঢালিব লাগিব। আকৌ আহিব লাগিব। চাওকচোন আপোনালোকৰ পৰিৱেশটো চাওক। আমাৰ ডাঙৰীয়া বহিলে, ইমান ধুনীয়া লোকেশ্যন। আপোনালোকে আহিব পাৰিলে পামহি গড়চুক, কেতিয়াবা পাৰিলে আহিবা, ভাল লাগিব আহিলে। ইমান ধুনীয়া পৰিৱেশ, আপোনালোকৰ আহিলে নিশ্চয়